দাদা গৈছে ডিউটি, কিন্তু নবৌ বা ক'ত গৈছে? আনৰ ঘৰৰ মাইকী আনৰ ঘৰৰ বিচনাৰ তলত ওলাইছে, এয়াই নেকি প্ৰেম? বোলে দিন দুপৰতে নবৌ আহিছিল মৰম ল'বলৈ। কিন্তু নবৌ দেহাও কলা পৰিল, জীৱনটো কলা পৰিল, এতিয়া কি হ'ব? জান বুলি চুমা দিম কোমল কোমল উঠতে, জান বুলি মাতিমে তোমাক মৰম। নবৌ বিচনাৰ তলত মেছেজ খেলা, পিছে ইমান মৰমৰ মেছেজ তুমি কাক চেণ্ড কৰিছা? পৰি যাবনি দিবা। পিছে নবৌ বিচনাৰ তলত আৰু কিমান টাইম থাকিবা? আহা, ওলাই আহা। নবৌ আহিছে, উৰুলি দিয়া। পিছে নবৌ ইমানকৈ কিয় লাজ কৰিছা? নবৌ যাবলৈ ওলাইছে, বিদায় দিয়া। পৰকীয়া প্ৰেমত লিপ্ত এইগৰাকী বোৱাৰী ধৰা পৰে অন্য পুৰুষৰ ঘৰত। বিচনাৰ তলত সোমাই নিজকে বচাবলৈ চেষ্টা কৰিছিল যদিও ৰাইজে হাতে লোটে ধৰে এই বোৱাৰীগৰাকীক। পৰকীয়া প্ৰেমৰ পৰা নিজকে যিমান বচাই ৰাখিব পাৰে সিমান আপুনি নিজক বচাবলৈ চেষ্টা কৰক। ধন্যবাদ, লগতে উৰুলি দিয়ক।